নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই আজি লৈ আহিছোঁ অসমীয়া ব্যাকৰণ। প্ৰাইমাৰী ল'ৰা-ছোৱালীৰ সুবিধাৰ্থে সৰু ল'ৰা-ছোৱালীৰ সুবিধাৰ্থে মই ইয়াতে এটা ডেফিনেশ্যন দিছোঁ, আপোনালোকে চাব। আহকচোন, ব্যাকৰণ কাক বোলে? একেবাৰে সহজ প্ৰশ্ন, ব্যাকৰণ কাক বোলে? কণ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰশ্নটো লিখিব নোৱাৰে আৰু বহুতেই পাৰে, তাৰে মাজত বহুতেই নোৱাৰে। আৰু ইয়াৰ কাৰণে মই ইয়াৰে সূত্ৰটো ইয়াতে দিছোঁ। আপোনালোকে আপোনাৰ ল'ৰা-ছোৱালীক এই সূত্ৰটো শিকাব। ব্যাকৰণ, যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাকে ব্যাকৰণ বোলে। যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাকে ব্যাকৰণ বোলে। চাওকচোন, আমিয়ে যেনেকৈ কওঁতে কওঁ মানুহটো, তো মানুহটোতো হ'ব নোৱাৰে, আচলতে মানুহজন। চৰাই সোপা উৰি আছে, এইটো ফুল, চৰাইজাক উৰি আছে। তো এনেকৈ আমি বহুত মিষ্টেক হয়, কওঁতেও মিষ্টেক হয়। সেই কওঁতে মিষ্টেক হ'লে আমাৰ লিখাটো কেতিয়াবা মিষ্টেক হয়। সেইবাবে এইবোৰ আমি শুদ্ধকৈ ক'ব পাৰোঁ ব্যাকৰণৰ পৰাই, ব্যাকৰণ অধ্যয়নৰ পৰাই। আৰু সেইবাবে আমি ব্যাকৰণ অধ্যয়ন কৰিব লাগে। তো আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইদৰে নতুন ভিডিঅ' পাই থাকিব। বাই বাই।